মা, যদি সেই বিশেষ নামটো পুৱা গধূলি আপুনি চিঞৰিব পৰাকৈ আপোনাৰ লগতে আছে, তেন্তে ভাবক আপুনি এই পৃথিৱীৰ আটাইতকৈ সুখী ব্যক্তিজন। মা, যদি সেই বিশেষগৰাকীৰ হাতখন সকলো বিপদে আপদে আপোনাৰ হাতত আছে, তেন্তে আপুনি ভাবক গোটেই পৃথিৱীখন আপোনাৰ হাতৰ মুঠিতে আছে। মা, যদি সেই বিশেষগৰাকী পুৱা গধূলি আপোনাৰ লগত আছে, তেন্তে আপোনাৰ ভোক কেতিয়াও নালাগে, কাৰণ আপোনাৰ ভোক লগাৰ আগতেই মায়ে ক'ব, ঐ কিবা এটা খাই লহিয়া ঘৰলৈ। মা, যিয়ে জন্মৰ আগতো নিজৰ পেটৰ ভিতৰত আমাৰ গুৰ খায় আৰু জন্মৰ পাছত কোলাত ল'লেও আমাৰ গুৰেই খায়, কিন্তু সেই গুৰক মৰম বুলি সহ্য কৰা প্ৰথমটো প্ৰাণীয়ে হৈছে মা। কিন্তু কোন এই মা? কিবা সংজ্ঞা আছেনে মাৰ? যদি সংজ্ঞা লাগে মাৰ, তেন্তে মা কোন তেওঁলোকক সোধক, যি পুৱা গধূলি নিজৰ মাকে মতা নামটো মাকৰ মুখেৰে শুনিবৰ বাবে হাবাথুৰি খাই আছে আৰু গোটেই জীৱন হাবাথুৰি খায়ে থাকিব। মা কোন? মাৰ সংজ্ঞা কি? তেওঁলোকক সোধক, যি প্ৰতিটো সুখ প্ৰতিটো দুখ এখন নিৰ্জীৱ ফটোৰ আগত ব্যক্ত কৰিব লগা হৈছে। মা কোন? তেওঁলোকক সোধক, যি প্ৰতিটো দিনত কৰ্মলৈ ওলাই যোৱাৰ আগতে অ' মা যাওঁ দেই বুলি কোৱাৰ পৰিৱৰ্তে ৱালত লাগি থকা মাকৰ ফটোখন চাই সেৱা এটা কৰি ওলাই যাব লগা হয়। মা কোন? সেইসকলক সোধক, যিজনে প্ৰতিটো ৰাতি আকাশৰ কোনটো তৰাত নিজৰ মাকক দেখে তাক বিচাৰি হাবাথুৰি খাই আছে। মা কোন? মাৰ সংজ্ঞা কি? সেইসকল সন্তানক সোধক, যি নিজৰ কাপোৰ নিজেই বিচাৰি পিন্ধিবলৈ শিকে, কাৰণ গা ধুই অহাৰ পিছত আপুনি মই বা আমাৰ দৰে হাজাৰজন ল'ৰাৰ এটাই চিঞৰ দিয়ে, অ' মা গেঞ্জিটো ক'ত গ'লো বিচাৰি নাই পোৱা। মা মানে কি? সেইসকলক সোধক, যি মাকৰ এটা দম এষাৰ খং শুনিবৰ বাবে সদায় সাজু হৈ আছে, কিন্তু সেই দম দিয়া গৰাকীৰহে অভাৱ তেওঁৰ জীৱনত। মাৰ সংজ্ঞা সেইসকলৰ পৰা লওক, যে নিজৰ জন্ম দিয়া গৰাকীক কান্ধত তুলি তেওঁতকৈ গধুৰ গধুৰ কাঠৰ টুকুৰা তেওঁৰ বুকুত দি নিজৰ হাতেৰে মুখাগ্নি কৰি আহিছে। সঁচাই মা থকাসকল বৰ ভাগ্যৱান আৰু নিৰাপদো, কাৰণ সেই বিশেষ হাতখন যদি আপোনাৰ হাতৰ মুঠিত আছে, তেন্তে ভাবক গোটেই পৃথিৱীৰ সুখ আপোনাৰ লগতে আছে। যদি আপোনাৰ অসুস্থতাত সেই বিশেষগৰাকী এষাৰ মাত আপোনাৰ লগত আছে, তেন্তে ভাবক 100জন চিকিৎসকে আপোনাৰ ভাল কৰিবৰ বাবে দিন ৰাতি যুঁজি আছে। মা মাথো এটা বৰ্ণ আৰু এডাল আকাৰ নহয়, ই আমাৰ এক শক্তি, এক সাহস। হয়তো প্ৰতিটো বস্তুৰ অভাৱ মানুহে তেতিয়াহে বেছিকৈ কৰে, যেতিয়া সেই বিশেষ বস্তুটো আমাৰ জীৱনত এক অতীত হৈ পৰে।